হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি যিহেতু সৰস্বতী পূজা, তাৰ উপলক্ষে ভাবিলোঁ কি কৰোঁ আপোনালোককো দেখুৱাওঁ। আৰু আমাৰ নামঘৰৰ ওচৰতে সৰস্বতী পূজা পাতিছে। এতিয়া মই চাকি জ্বলাবলৈ আহিলোঁ আৰু ইফালে আইতাহঁতেও জ্বলাই আছে। চাকি বন্তি জ্বলাই গণেশ ঘাটলৈ অলপ ওলাই আহিলোঁ। তাবোবা মই ৰিয়া আৰু কলেজ যোৱা নহ'ল, মানে কলেজ যোৱা টাইম পাৰেই হৈ গ'ল। ভাবিলোঁ ইয়ালৈকে আহোঁ গণেশ ঘাটলৈকে। তো আজি ইয়াতো বহুত ভিৰ একদম। গণেশ ঘাটতো যিহেতু সৰস্বতী পূজা পাতিছে আৰু আমি কলেজ নোযোৱাকৈ আজি প্ৰসাদ খাবলৈ পালোঁ। আৰু প্ৰসাদ খাই বৈ লৈ আহিলোঁ গণেশ ঘাটৰ ওচৰতে থকা এখন ফ্ৰী পাৰ্কত। তাত অলপ সময় বহিলোঁ, ফটো চটো উঠিলোঁ। আৰু ইমান যে ধুনীয়া এটা পৰিৱেশ, কাৰণ আজি সৰু সৰু মাইনাহঁতেও যিহেতু চাদৰ মেখেলা পিন্ধি আহিছে, মাইনাহঁতক বহুতেই আজি মৰম লাগিছে চাদৰ মেখেলা। আজি সৰস্বতী পূজাৰ লগতে আৰু এটা দিৱস আছে, যিহেতু প্ৰেমৰ দিৱস। আৰু চক বজাৰ ফালে সোমাই আহি দেখিলোঁ ধুনীয়াকৈ গিফ্টবোৰ উলিয়াই থৈছে। দেখি ভাল লাগিছে, কিন্তু আমাক দিয়া মানুহ নাই। সেইকাৰণে মন চন কোচ খুৱাই ভিডিঅ'কে কৰি আপোনালোকক দেখুৱালোঁ। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। চাই কেনে পালে জনাব।